নমস্কাৰ মোৰ আনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই আজি গহপুৰৰ দুখন ঐতিহ্যপূৰ্ণ স্থান আপোনালোকক আজি চিনাকি কৰাই দিম। এখন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সপোনৰ ভোলাগুৰি, আনখন হৈছে উত্তৰ অসমৰ এখন অন্যতম দেৱালয় মা কাlyani দেৱালয়। আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক, লাইক কৰক, শ্বেয়াৰ কৰক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 2 কিলোমিটাৰ সোমাই আহিলে আপোনালোকে দেখা পাব জ্যোতিৰ সপোনৰ সেই ভোলাগুৰি। আৰু এই ভোলাগুৰিতেই 1935 চনতেই জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া বোলছবি জয়মতীৰ কাম আৰম্ভ কৰিছিল আৰু তেওঁলোকে নাম দিছিলে চিত্ৰবন ফিল্ম ষ্টুডিঅ'। আৰু পৰিৱেশটো অতি সুন্দৰ, চাৰিওফালে বাগান। আৰু মোৰ এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য, গহপুৰৰ বাহিৰৰ যিখিনি মানুহ আছে তেওঁলোকক জ্যোতিৰ যি সপোনৰ ভোলাগুৰিখন চিনাকি কৰাই দিয়া আৰু উত্তৰ অসমৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী মা কাlyani দেৱালয়খন চিনাকি কৰাই দিয়া। আৰু যিহেতু মই এই মুহূৰ্তত ভোলাগুৰিত উপস্থিত আছোঁ আৰু 1935 চনতেই এই ভোলাগুৰিতেই জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়াৰ যি প্ৰথম বোলছবি জয়মতী নিৰ্মাণ কৰিছিল। মই পৰিৱেশটো দেখুৱাইছোঁ, এয়া হৈছে গহপুৰৰ ভোলাগুৰিৰ পৰিৱেশ আৰু ইয়াতেই জ্যোতিপ্ৰসাদ আগৰৱালাই 1935 চনতেই জয়মতী নিৰ্মাণ কৰিছিল। আৰু মোৰ ভিডিঅ'টো চাই থাকক, মই পৰিৱেশটো দেখুৱাইছোঁ। এয়াই হৈছে গহপুৰৰ ভোলাগুৰিৰ জ্যোতি চিত্ৰবনৰ পৰিৱেশ, অতি সুন্দৰ এক পৰিৱেশ। আৰু এটা কথা চিন্তা কৰক, 1935 চনতেই জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া বোলছবি কিদৰে বিশ্বৰ দৰবাৰত জিলিকাব পাৰি সেয়া চিন্তা কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই এই ঘৰটো গ্ৰীণ ৰুম হিচাপে ব্যৱহাৰ কৰিছিল আৰু ইয়াতে যিখিনি টেকন'লজিকেল কাম ফিল্মৰ ইয়াতে তেওঁলোক কৰিছিল। আৰু ঘৰটো দেখিছে আপোনালোকে বাঁহেৰে তৈয়াৰী, ওপৰৰ যিখন চাং বাঁহেৰে তৈয়াৰী। কিনকিনীয়া বৰষুণ আৰু আমি গৈ আছোঁ জ্যোতিৰ সপোনৰ উদ্যান ভোলাগুৰিৰ পৰা উত্তৰ অসমৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী মা কাlyani দেৱালয়। আৰু মোৰ লগত আছে মোৰ বন্ধু হেমন্ত আৰু সমীৰণ। কি ক'বা বতৰটোৰ বিষয়ে, কি ক'বা? বতৰটো বৰ ধুনীয়া, কিনকিনীয়া বৰষুণ আৰু তাতে বিপ্লৱৰ গাড়ী, গতিকে সুন্দৰকৈ গৈ আছোঁ। ইখনৰ পিছত ইখন ঠাইলৈ গৈছোঁ, ইউটিউবযোগে বিপ্লৱে আপোনালোকক দেখুৱাব। গতিকে নতুনকৈ ইউটিউবত তেওঁ ভুমুকি মাৰিছে আৰু আপোনালোকে সকলোৱে সহায় কৰিব। আৰু সহায় কৰি গ'লে আমাৰবিলাকৰ কি হয়, আমি বিভিন্ন ঠাইত যাওঁ, বিভিন্ন বস্তু দেখা পাওঁ আৰু সেইবোৰ আপোনালোকক দেখুৱাবলৈ মন যায়। গতিকে আপোনালোকে প্ৰথমে আমাক সহায় কৰক, ইউটিউবক সহায় কৰক, ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো ভাইৰেল হোৱাত আপোনালোকে সহায় কৰক, বিভিন্ন বস্তু দেখিবলৈ পাব। হয়, ধন্যবাদ। আৰু ব'লক কাlyani দেৱালয়লৈ। আৰু অৱশেষত আমি পালোহি উত্তৰ অসমৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী মা কাlyani দেৱালয়ত। আৰু আমি দেখাইছোঁ ইয়াৰ পৰিৱেশটো। আৰু অসম চৰকাৰৰ উদ্যোগতে নৰূপ দিয়াৰ চেষ্টা কৰিছে, ৰং কৰা হৈছে আৰু বিভিন্ন ইয়াৰ যিখিনি কাষৰ পুখুৰী আছে নৰূপ দিয়াৰ চেষ্টা কৰিছে। মোৰ ভিডিঅ' চাই থাকক, মই দেখাব চেষ্টা কৰিম। আৰু উত্তৰ অসমৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী মা কাlyani দেৱালয়ৰ ভিতৰত আছোঁ আৰু মোৰ লগত এই মন্দিৰ পৰিচালনা কমিটিৰ এজন দাদা আছে। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে কিমান ভক্ত প্ৰতিদিনে আহে ইয়ালৈ? বৰ্তমান ভক্তৰ সংখ্যা কমিছে, যিহেতু জ্যেষ্ঠ মাহ তাতে বাৰিষা বহাগ মাহলৈকে, মাঘ মাহৰ পৰা বহাগ মাহলৈকে এই দেৱালয়ত যথেষ্ট ভক্তৰ সমাগম হয়। বহু দূৰ দূৰণিৰ পৰা ভক্তসকল আহে, অসমৰে নহয় ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ ভক্তসকল আহে। ভাৰতবৰ্ষ অতিক্ৰমি সদূৰ আমেৰিকা, জাপান, ফ্ৰান্স তেনেধৰণৰ পৰ্যটকসকলকো আমি ইয়াতে লগ পাওঁ এই শক্তিপীঠ মা কাlyani দেৱালয়। আৰু অৰ্থাৎ অসমৰ বাহিৰৰ, ভাৰতৰ বাহিৰৰ বহু মানুহ আহে ইয়ালৈ চাবলৈ। আৰু দুৰ্গা পূজাত বিশেষ বহুত মানুহ হয়। দুৰ্গা পূজাতো যথেষ্ট সমাগম হয়। আমি আউট অফ কণ্ট্ৰল হৈ যায়, কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাওঁ। যিহেতু দুৰ্গা পূজা ভাগ এই দেৱালয়ত মুখ্য পূজা হিচাপে উদযাপন কৰা হয়। মহাষ্টকন্যা মহ বলি হয়, হাঁহ পৰা ছাগলী অসংখ্য বলি বিধান হয়। এই আহোম ৰজাৰ যি প্ৰথা, সেই প্ৰথা এতিয়াও এই দেৱালয়ত অব্যাহত আছে। আৰু দেৱালয়খন অতি সুন্দৰকৈ সজোৱা হৈছে, এতিয়া নৰূপ দিয়াৰ চেষ্টা কৰা হৈছে। সুন্দৰকৈ নৰূপ দিয়াৰ চেষ্টা কৰা হৈছে, তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। অসম চৰকাৰে এই
দেৱালয়খনক বিশ্বমুখী কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু যথেষ্ট উন্নতি হৈছে বৰ্তমানে, আৰু হ'বলৈ বাকী আছে। নিশ্চয় আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মই দেখুৱাইছোঁ আজি উত্তৰ অসমৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী মা কাlyani দেৱালয়ৰ পৰিৱেশ। আৰু আপোনালোকে আহিব পাৰে বৰঙাবাৰীৰ চেণ্টাৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ সোমাই আহিলে এই দেৱালয়খন পাব আপোনালোকে। আৰু এতিয়া নৰূপ দিয়াৰ চেষ্টা কৰিছে, দেৱালয়খন অতি সুন্দৰকৈ সজোৱা হৈছে। আমি দেখাৰ চেষ্টা কৰিলোঁ গহপুৰৰ পৰা। আৰু ইয়াৰ লগে মই মোৰ ভিডিঅ'টো সামৰি মাৰিছোঁ। ধন্যবাদ।